নমস্কাৰ আপোনালোকে চাই আছে দুপৰীয়াৰ শীৰ্ষ বাতৰি আৰু দুপৰীয়াৰ শীৰ্ষ বাতৰিৰ সৈতে ষ্টুডিঅ'ত মই ৰুণাস্মিতা। উজনি ডিব্ৰুগড় তিনিচুকীয়াৰ পিছত চাহ জনগোষ্ঠীয়ে এইবাৰ কপালে নামনিৰ ঢেকিয়াজুলি চহৰ জনজাতিকৰণ 551 টকালৈ মজুৰি বৃদ্ধি আৰু ভূমিপট্টাৰ দাবীত অসম চাহ মজদুৰ সংঘ, আছা, আটছা, চাওতাল ছাত্ৰ সন্থা, আদিবাসী ঐক্য মঞ্চ, আদিবাসী মহিলা সমিতি আদি একাধিক সংগঠনে 22 অক্টোবৰত ঢেকিয়াজুলিত এক বৃহৎ গণসমাৱেশ উলিয়ায়। কেইবা হেজাৰৰ অধিক জনতাৰ অসম্ভৱ ভিৰৰ বাবে অচল হৈ পৰে 15 নং ৰাষ্ট্ৰীয় পথ আৰু ঢেকিয়াজুলি চহৰ। জুবিন গাৰ্গক লৈ শাসকীয় বিজেপি দলৰ লেতেৰা ৰাজনীতি আৰম্ভ। মঙলদৈৰ জুবিনলৈ ন্যায় সমদলত অংশ লৈ বিজেপি সভাপতি দিলীপ শইকীয়াই অসমৰ ৰাইজক 26ত বিৰোধীক নস্যাতৰ আহ্বান জনায়। তেজস্বী যাদৱক বিহাৰৰ মুখ্যমন্ত্ৰী প্ৰক্ষেপ বিৰোধী ইণ্ডিয়া মহাগোটৰ একে সময়তে বিৰোধী মহাগোটে মুকেশ সাহানীক উপ মুখ্যমন্ত্ৰী প্ৰক্ষেপ কৰে। বিৰোধী মহাগোটৰ হৈ জ্যেষ্ঠ নেতা অশোক গেহলটে আজি বিহাৰত এই ঘোষণা কৰে। এই ঘোষণাৰ পাছতে গেহলটে কেন্দ্ৰীয় গৃহমন্ত্ৰী অমিত শ্বাহক বিহাৰত এনডিএৰ প্ৰক্ষেপিত মুখ্যমন্ত্ৰীৰ নাম ঘোষণা কৰিবলৈ প্ৰত্যাহ্বান জনায়। জুবিনলৈ ন্যায় প্ৰদানৰ দাবীত ৰাজ্যজুৰি আঁচৰি উলিয়ালে বৃহৎ ন্যায় সমদল। হিমন্ত বিশ্ব শৰ্মা আৰু দিলীপ শইকীয়াক উভতি ধৰি সভাপতি উৎপল শৰ্মাৰ তীৰ্যক প্ৰশ্নবান। বিজেপিয়ে কাৰ বিৰুদ্ধে জুবিনলৈ ন্যায়ৰ আন্দোলন কৰিছে? বিজেপিয়ে কাৰ পৰা আজি ন্যায় বিচাৰিছে? 40 বছৰৰ মূৰকত নেলীৰ গণহত্যাৰ তিৱাৰী কমিছনৰ প্ৰতিবেদন ৰাজহুৱা কৰিব অসম চৰকাৰে। অসম চৰকাৰৰ কেবিনেট সভাই ল'লে এই সিদ্ধান্ত। একে সময়তে ৰাজ্যৰ 4 লাখ চাহ জনগোষ্ঠী পৰিয়ালক মাটিৰ পট্টা প্ৰদানৰো কেবিনেট সিদ্ধান্ত শৰ্মা চৰকাৰৰ। হিমন্ত বিশ্ব শৰ্মা আমোলত ৰাজ্যত বন্ধ 2.10 লাখ ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগ। কৰ্মসংস্থাপন হেৰুৱালে 3 লক্ষাধিক লোকে। 2020ত অসমত ক্ষুদ্ৰ আৰু মজলীয়া উদ্যোগৰ সংখ্যা আছিল 12.14 লাখ আৰু 2025ত এই সংখ্যা হ'লগৈ 10.03 লাখ। শৰ্মা আমোলত পুনৰ উন্মোচিত অসমৰ উন্নয়নৰ প্ৰকৃত স্বৰূপ। প্ৰসূতি আৰু শিশুৰ মৃত্যুৰ বিষয়ত পুনৰাই দেশৰ ভিতৰত 5ম স্থান অধিকাৰ অসমৰ। গোৱালপাৰা অসামৰিক চিকিৎসালয়ত যোৱা 10 মাহত 7 গৰাকীকৈ প্ৰসূতি মাতৃ আৰু 24টাকৈ নৱজাতক শিশুৰ কৰুণ মৃত্যু। যিকোনো মুহূৰ্ততে ভেনিজুৱেলা আক্ৰমণ কৰিবলৈ সাজু যুদ্ধবাজ আমেৰিকা। মাৰ্কিন আক্ৰমণ প্ৰতিৰোধ কৰিবলৈ ভেনিজুৱেলায়ো সাজু কৰিছে 5,000ৰো অধিক ৰাছিয়াত নিৰ্মিত ইগলা এছ ক্ষেপণাস্ত্ৰ। মহিলা বিশ্বকাপ ক্ৰিকেটৰ ছেমি ফাইনেলত প্ৰৱেশৰ দিশে অগ্ৰসৰ ভাৰত। 53 ৰানত ভাৰতৰ হাতত পৰাস্ত নিউজিলেণ্ড দল। প্ৰথমে বেটিং কৰি 2 অপেনাৰ প্ৰতিকা ৰাৱাল আৰু স্মৃতি মান্দানাৰ আকৰ্ষণীয় শতকৰ জৰিয়তে বিজয়ৰ বাবে নিউজিলেণ্ডক 341 ৰানৰ লক্ষ্য বান্ধি দিছিল ভাৰতে। খেলখনত 271 ৰানত ইনিংছ সামৰিবলৈ বাধ্য হয় নিউজিলেণ্ড দল আৰু অষ্ট্ৰেলিয়াৰ ভূমিত চন্দ পতন ঘটিল টীম ইণ্ডিয়াৰ। গিল, কোহলি, ৰাহুল ব্যৰ্থ, অথলে গ'ল ৰোহিত শ্বেয়াৰ্ছৰ অৰ্ধশতক। এডিলেইডৰ দ্বিতীয়খন এদিনীয়াটো পৰাস্ত ভাৰত। টীম ইণ্ডিয়াক 2 উইকেটত হৰুৱাই বীৰ দৰ্পে এদিনীয়া শৃংখলা দখল কৰিলে অষ্ট্ৰেলিয়াই। দুপৰীয়াৰ শীৰ্ষ বাতৰিত ইমানেই। ইয়াৰ লগে লগে ষ্টুডিঅ'ৰ পৰা মই ৰুণাস্মিতাই বিদায় লৈছো। ধন্যবাদ।